নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। জন্ম হলে মৃত্যু হ'বই, এয়া চিৰন্তন সত্য। তথাপিও মামী আপুনি ইমান সোনকালে আমাৰ মাজৰ পৰা আঁতৰি যাব বুলি ভবাই নাছিলো। মামী আপুনি য'তেই আছে ভালে থাকক আৰু শান্তিত থাকক, এয়াই কামনা কৰিছো। আপুনি যদিও আমাৰ মাজৰ পৰা নাইকিয়া হ'ল, সদায় আমাৰ মাজত আপোনাক জীয়াই ৰাখিম। আপুনি আমাৰ মাজৰ পৰা নাইকিয়া হ'ল যদিও তথাপিও স্মৃতি হিচাপে ভিডিঅ'টো কৰি ৰাখিলো আদ্য শ্ৰাদ্ধৰ দিনা। আৰু আপুনি য'তেই আছে শান্তিত থাকক, ভালে থাকক। আৰু এয়া চাওকচোন, আদ্য শ্ৰাদ্ধৰ দিনা মামীৰ। আৰু ভিডিঅ'টো বহুত ভাবি আছিলোঁ দিম কিন্তু সময় পোৱা নাই, সময় অভাৱৰ বাবে ভিডিঅ'টো দিয়া হোৱা নাই। আৰু আজি ভাবিলোঁ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াওঁ। এইফালে ভকতসকল আহিছে আৰু ভকতসকলক সকলোখিনি বস্তু যোগাৰ দিছে। তেওঁলোকে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। এয়া কল, কুঁহিয়াৰ, নাৰিকল সকলোখিনি সকামৰ বাবে আগবাঢ়িছে ভকতসকল। আৰু এইফালে আমাৰ এইজন আৰু ওচৰৰ দাদা এজন, দুইজনে গুৰ কাটিছে দেই সকামত জলপান খাবৰ বাবে। আৰু এইজন হৈছে আমাৰ খোৱা ভকত। আৰু এইফালে এয়া দৈ গাখীৰ আৰু এয়া সকামৰ বাবে কল আনি থৈছে দেই। এয়া কিন্তু ৰাতিলৈহে দেই, দিনৰ বাবে কল সকলো উলিয়াই নিয়া হ'ল। আৰু এইফালে এয়া সকলো ভকত আহিছে আৰু দুই এজন ভকত আহি আছে সমাজ পাতিবৰ বাবে। এয়া ভিতৰতো সকলো যা যোগাৰ কৰিছে, যিহেতু ভিতৰতো জ্ঞাতালি নাম এভাগ হয়। আপোনালোকৰ ফালে হয় নাই বাৰু জনাবচোন। এয়া ভিতৰত আসন পাতিছে, ভিতৰত নাম ল'বৰ বাবে। আৰু এইফালে আকৌ মানে মামাৰ ঘৰৰ ফালে আইসকলেহে প্ৰসাদ ধুৱে দেই। আপোনালোকৰ ফালে চাগে ভকতসকলেই ধুৱে। এইফালে নিয়মটো অলপ বেলেগ। এয়া দেই মামীহঁতে এয়া প্ৰসাদ ধুই আছে। আৰু ভাবিলোঁ ভিডিঅ'টো এই কেইগৰাকী আকৌ সকামৰ মেইন মানুহ দেই। ৰাতিপুৱা যিহেতু ইমান ব্যস্ত নাছিলোঁ, সেইবাবে ভিডিঅ'টো কৰি ৰাখিলোঁ। আৰু ভিডিঅ'টো কেনে পালে জনাব। পাছত আৰু ভিডিঅ' কৰিবলৈ সময় নাপালোঁ। কেনে পালে জনাব দেই কমেণ্ট কৰি। আজিলৈ আহিছোঁ, বাই বাই।